গ্ৰহণ অকলে অকলে কিবা চিন্তাত মগ্ন কি বা চিন্তা কৰিছে হে প্ৰভু হে আমি জানো তাৰ কিবা সম্ভেদ পাম দেৱৰ্ষি প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছো প্ৰভু ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ আমি একেবাৰে উপায়হীন হৈ পৰিছো প্ৰভু হঠাৎ মহাকালে আহি কৈ গ'ল পৃথিৱীত বোলে মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয়ত মহাসাগৰৰ পানীয়ে বোলে গোটেই পৃথিৱী বুৰাই পেলাব কোনো ক'তো বাচি নাথাকিব মাত্ৰ দৈত্য আৰু অসুৰবোৰ হেনো ভয়ংকৰ হৈ উঠিব নাৰায়ণ নাৰায়ণ সেইবিলাক সংহাৰ কৰিবলৈ হে মহাদেৱকনো কিমান সময়ৰ প্ৰয়োজন হ'ব প্ৰভু আৰু প্ৰভু হে দুষ্টক দমন শান্তক পালন হে কৰিবই লাগিব দেৱৰ্ষি আপুনি কথাটো তেনেই পাতলকৈ ভাবিছে দেৱৰ্ষি প্ৰভু আপুনিয়ে ভাবি চাওকচোন এই ধ্বংস হৈ যোৱা পৃথিৱীখন পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ অৱশ্যে ঠিকেই সেই মহাপ্ৰলয়ত পৃথিৱীৰ কোনো ক'তো বাচি নাথাকিব নহয় দেৱৰ্ষি মহাকালে আহি কৈ গ'ল মহাকালে কি কৈ গ'ল প্ৰভু মহাকালে আহি কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হেনো এই মহাপ্ৰলয়তো বাচি থাকিব জম্বুদ্বীপৰ ৰজা সত্যব্ৰত নাৰায়ণ নাৰায়ণ প্ৰভু সত্যব্ৰত মহাধাৰ্মিক ৰজা তেওঁৰ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কেনেকৈ দেৱৰ্ষি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে সকলোবোৰ প্ৰয়োজনীয় বয়-বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক কওক জীৱ জন্তুবিলাক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু ময়ো তাৰেই পৰিকল্পনা কৰি আহিছো দেৱৰ্ষি সময়ত ব্যৱহাৰ কৰিব লাগিব বাৰু দেৱৰ্ষি প্ৰভু আপুনি এনেকৈ আহি বুদ্ধি ভৰসা দিবলৈ নাপাহৰিব ভাল প্ৰভু যাওক দেৱৰ্ষি আপুনি এই বাৰ্তা পৃথিৱীৰ নৰ সমাজত বিলাই দিয়কগৈ ভাল প্ৰভু দাসে এতিয়া বিদায় হে মাগে ईश्वर परम विष्णु परम अवधामं पवित्र परमं भवाना पवित्र परमं भवाना पवित्र परमं भवाना नारायण नारायण ये বৈকুণ্ঠৰ ভৱনে দেখিলো
নয়নে দেবনারায়ণ হরি নারায়ণ নারায়ণ হে প্রভু রাতুল শরণতে খুনার নূপুর বাজে হে রুনু জুনু জুনু করি হে রুনু জুনু জুনু করি ভালদৰে বুজিছো আমাৰ এক অৱতাৰৰ পালেহি সময় যাওঁ নিজ কৰ্তব্যত সংগয় অগ্ৰসৰ